বন্ধুসকল পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে ঘেণ্টা কৰিবি। আপোনালোকে জানানে বৰ্তমান অসমত কি চলি আছে? একচুৱেলি ক'বলৈ গ'লে অসমত বৰ্তমান বহুত কিবা কিবি চলি আছে। এফালে আকৌ লেম্বু টেঙা চলি আছে, আৰু এফালে চিনেমা হলত ৰাঘৱ চলি আছে, আৰু এফালে আকৌ এইবোৰ চলি আছে। গতিকে ভিডিঅ'টো আজি মজা হ'বলৈ গৈ আছে, গতিকে অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষৰলৈকে চাই থাকিব। লেম্বু টেঙা এইজনীৰ গলা আৰু গুৱাহাটীৰ নলা দুইটা প্ৰায় একেই। আৰু বাইদেউ আপুনি গান গাইছে গাওক, তাত আমাৰ ক'বলৈ একো নাই, কিন্তু শব্দৰ উচ্চাৰণবোৰ অলপ ভালকৈ কৰক। শব্দৰ উচ্চাৰণটো আচলতে ভালকৈ কৰক। এতিয়া আপোনাৰ মুখত নেমু টেঙাটোৰ শব্দৰ উচ্চাৰণ লেমু টেঙা যেনেকৈ হ'লগৈ, আৰু দুদিনমানৰ পিছত ভালটো আপোনাৰ বালটো হ'বগৈ। বিন্দেও নহয় অ' ভিনদেউ। ভিউচৰ নামত মানে এইবোৰ পুৰা মাৰি দিছে। ভিনদেউ ভিনদেউ এনে হৈছে অসমৰ টপ ইনষ্টাগ্ৰাম গাৰ্ল। একচুৱেলি টপিনা ডাঙৰ চাই বিয়া পাতিব কৈছিল, তোমাৰ দৰে দীঘলীয়া চাই নহয়। ৰিলছ বনাবলৈ হ'লে বুকু পেট টপিনা হিলাই হিলাই নাচিবই লাগিব, ইয়াৰ কিবা ৰুলছ আছে নেকি? भगवान से डरो भोसड़ी वालों, भगवान से डरो। টেলেণ্ট আছে নে নাই মই নাজানো, বাট এই বডিৰ টেলেণ্টটো কিন্তু ভৰি ভৰি আছে। ये बड़ी अच्छी बात कही आप। তাই ইমান সুন্দৰকৈ নাচিব পাৰেনে? তোৰ বডিৰ যিহে ভাঁজ, এইবোৰ ভাঁজ কৰি কৰি তই কাৰোলৈ নকৰা হলি লাজ। বাট মোৰ ওচৰত আহি যদি তই কেতিয়াবা কৰ এনেকুৱা ভাঁজ, তেনেহ'লে তোক বাটা চেনেৰে দিম একেবাৰে টিকাত ঠাচ ঠাচ। বাছ আজিৰ আমাৰো ভিডিঅ' আছিল এইখিনিয়ে লাজ। যদি আজিৰ আমাৰ এই ভিডিঅ' চাই পালে ভাল, তেনেহ'লে কি কৰি আছে? লাইক বটনটো টিপি দিয়াই ভাল। বন্ধুসকল আজিৰ এই ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। চেনেলটো যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। সোনকালে মোক 1K কৰি দিয়ক, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ।